এক্সামিনেশ্যন আজি যদি মই এটা ৰিকুইজিশ্যন এখন পঠাই দিওঁ সেক্ৰেটাৰী বহি ল'ব ৰুলখন আনকচোন আৰে বাবা হেতুতো আপোনাৰ কাম নহয় হেতুতো মোৰ কাম মই আপোনাক পৰীক্ষাহে পাতিব দিছো ভুলে ভালে শুদ্ধই আপুনি পৰীক্ষা পাতক মাত্ৰ চাব যাতে মেধাবী লৰা সিলেক্ট হয় কোনো মানুহে টকা পইচা দিব নোৱাৰে কোনো মানুহে পইচা দিব নোৱাৰে খাব নোৱাৰে মেৰিটত আপুনি ৰিলিজখন দিয়ক দেন ইট ইজ আৱাৰ বেবি হাউ টু ডিল লৰা ছোৱালীয়ে ন্যায় পাব নহলে এখন পৰীক্ষাকে পিটিকি থাকোতে বহুত লৰাৰ বয়স পাৰ হৈ যায় আমাৰ হাতত ইমান চাকৰি আছে আজি দিনটোতো মোক এইমাত্ৰই আমাৰ হোম কমিশনাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী হোমে মোক কৈছে যে আজি দিনত আমাৰ এপিএছত 282 ভ্যাকেন্সি আছে এসিএছত 172 ভ্যাকেন্সি আছে কিমান লৰা ছোৱালীৰ জীৱনলৈ এক পৰিৱৰ্তন নামি আহিব কিমানে ভাল কাম কৰিব কতো পোষ্ট খালি নাথাকিব কিমান মানুহে ন্যায় পাব মই ভাবো তেনেকে যদি আমি কৰিব পাৰো বহুত সোনকালে লৰা ছোৱালীক আমি নিযুক্তি দিব পাৰিম আজি প্ৰত্যেকজন পিতৃ মাতৃৰ মুখলৈ চাওক কিমান তৃপ্তিৰ হাঁহি প্ৰাপ্তিৰ হাঁহি এই হাঁহিটোৱে আমাক এক নতুন এটা বিৰাট ডাঙৰ অনুভৱ কৰে যে কৰবাত নহয় কৰবাত ভগৱানে আমাক এই সুবিধাখন দিছে যে অলপ হলেও পিতৃ মাতৃৰ জীৱনলৈ প্ৰাপ্তিৰ আনন্দ শান্তি কঢ়িয়াই আনা মই ভাবো যে কোনো ৰঙা ফিটাৰ মেৰ পাকে সেই আনন্দৰ পৰা পিতৃ মাতৃসকলক বঞ্চিত কৰিব নালাগে